মনত ৰাখিবা, জীৱনটো এইবাবেই কঠিন কাৰণ মানুহে সহজতে পোৱা বস্তুৰ মূল্য বুজি নাপায়। ভিৰে সদায় সেইটো ৰাস্তাৰে গতি কৰে যিটো ৰাস্তা তেওঁ সহজ বুলি ভাবে। কিন্তু এইটোও ভাবিব লাগে, যিটো ৰাস্তাত ভিৰ আছে সেইটো ৰাস্তা সহজ নহ'বও পাৰে। আপুনি আপোনাৰ পথ নিজেই বাছি লওক, কাৰণ আপোনাতকৈ আপোনাক আৰু ভালদৰে কোনেও বুজি নাপায়। কোৱা হয় যে জীৱনত ধুমুহাৰ প্ৰয়োজন হয়, কাৰণ তেতিয়া আমি চিনি পাওঁ যে আমাৰ হাতত কোনে ধৰিছে। তেতিয়া আমি চিনি পাওঁ কোন আপোন কোন পৰ। জানেনে বন্ধুসকল, বিফলতাৰ বীজ সিঁচাটোৱেই হৈছে সফলতাৰ উত্তম। যিকোনো সময়তে সফলতা লাভ কৰাটো ভাল। যিমান সোনকালে সফলতা লাভ কৰিব পাৰিব, সিমানেই জীৱনটো উপভোগ কৰিব পাৰিব। সফলতাৰ বিশেষ আকৰ্ষণটো হ'ল ই পৰিশ্ৰম কৰা সকলৰ ফালে আকৰ্ষিত হয়। বিফলতাৰ প্ৰতি গুৰুত্ব নিদিলে কেতিয়াও সফলতা নাপায়।